হেল্ল' গাইছ, অন্য টি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি গৈ আছোঁ লখিমপুৰ মানে কি হ'ব, আমাৰ আজি ডাবিং আছে। যিহেতু এখন শ্বৰ্ট ফিল্ম কৰি আছোঁ, ডাবিং আছে। ডাবিঙৰ জেগাত যাব লাগিব, যিহেতু তেজপুৰত থাকিলোঁ আজি গৈয়ে মানে লখিমপুৰ হয়তো আমি ৰাতিলৈ হয়তো কাইলৈ ৰাতিপুৱালৈ গুচি আহিম। আৰু ব'লক আজি দিনটো নতুনকৈ এটা ব্লগ ষ্টাৰ্ট কৰিব ওলাইছোঁ আৰু চাব আৰু ব্লগটো। নাই কাকো কি কয়, এতিয়া লখিমপুৰ যাম ন আমি। এতিয়া কাকো উঠি কৰি ল'লে আৰু চব উঠি কৰি ল'লে। এইফালে দেউ আৰু এইফালে চৌবিকে গাড়ী উলিয়ালে, ৰ'জ বহিলে। ঐ বৌ, এতিয়া লখিমপুৰত গৈ আজি ধামাকা হ'ব আজি হা। আজি মানে সেইখন গাড়ী ঘূৰা চাটকে ঘূৰা, এই এনেকুৱা যে ঘূৰাইছিলে যে এক পাকত চাটকে ঘূৰাই দে। চাটকে যে ঘূৰাই দিছিলে, চাটকে ঘূৰাই দে। আৰু ক্ষিতিশ ভাই এতিয়া আজিকালি যিহেতু বাৰ্থডে গ'ল, এতিয়া আপোনাৰ একদম আকৌ বয়স মানে আগবাঢ়ি আহি আছে। বয়স মানে বুঢ়া কাললৈ গতি কৰি আছে। আৰু যি কি নহওক, আৰু আপুনি দিনক দিনে ডেকা হৈ যাবলৈ চেষ্টা কৰক। মানে বুঢ়া হ'লেও মানে আপুনি এৰি নিদিব। ডেকা কালটো মানে ষ্ট্ৰং হৈ থাকিব, গম পাইছে নাই? আৰু এতিয়া আজি বহুত ভাল লাগিলে। আৰু আজি ছাগলী মাংস এতিয়া ভাতে খোৱালে, কালি ব্ৰইলাৰ মাংস গাহৰি পুৰি খোৱালে, মানে বাৰ্থডে বুলি বহুত খোৱালে কিবা কিবি। এতিয়া আমি গৈ থাকো বুজিছে নে? এতিয়া আমাৰ যিহেতু এখন শ্বৰ্ট ফিল্ম কৰিছিলে যে, ময়ো তাত ৰোল কৰিছোঁ, গম পাইছে নহয়? এই আপুনি চাব লাগিব খালি মুখখন, মোক দেখি কমেণ্ট মাৰিবই লাগিব। আৰু মই কৈছো বুজি পাই যাবা। আৰু এতিয়া গৈ আজি লখিমপুৰ ডাবিং দি আকৌ আহি আছো কাইলৈ। একদম আহিবা, যদি পাৰা সোমাই যাবা, নোৱাৰিলে আৰু কি কৰিবা ন। তই গৈ থাকো ন। অ'কে তো এইফালে পুৰা ধুম চলাই আছে ন। আৰু পাখি ওলাই কৰি ল'লে, ডাবিং দিব যাব লাগে, জলদি ওলা। আৰু আমাৰ হেৰি ক'লে গ'ল, পাখি মাকজনী ক'লে গ'ল, এইয়া হ'ব। আমি কালি ইমান ধুনীয়া বাৰ্থডে বা ইমান আইটেমৰ সৈতে খোৱালে, আৰু যোৱাৰ সময়ত যেতিয়া ছাগলীয়ে খুৱাই পঠাইছে, মানে বাটত ক'তো খাব লাগে নালাগে, মানে ঠিকছে ভাত খাই লৈছোঁ। মানে ঠিকছে ভাতটো খাই লৈছোঁ, বাটত ক'তো একো নাখাওঁ আৰু। বেয়া চেয়া নাই পোৱা, বাৰ্থডেটো ধুনীয়া লাগিলে খাই ন। আৰু এতিয়া শ্বৰ্ট ফিল্মখন চাব আহি আছে, আৰু ডাবিং দিবলৈ ৰাইজ ওলালোঁ আমি। এতিয়া গৈ থাকোঁ ন। এতিয়া ভিডিঅ'টো চাই থাকক। আজি ডাবিং দিম গৈ ওলাইছো লখিমপুৰ। বিষ উঠি গৈছে, কি কম আৰু। বেয়া কথা কৈছা তুমি, বেয়া কথা কৈছা তুমি। আমি কাকুৱে মই পাখি আমি মানে হ'ব মানে বেষ্ট, মানে মই আগত পাখি পিছত, আৰু বেলেগ মানুহ নালাগে তাত, মানে গম পাইছে নাই? তোমাক প্ৰয়োজন হৈ আছে। গাড়ীত বহা, যাব লাগে। কাকু গাড়ী চলা। আৰু এতিয়া আমি তেজপুৰৰ পৰা আহি পুৰা লখিমপুৰ পাইছোঁহি। এইফালে চাওক কিবা লখিমপুৰ পুখুৰী বৰীয়া পাইছোঁহি। আৰু এতিয়া চৌবিকতে ঘৰলৈকে যাম, আৰু তাতে গৈ আমাৰ আজি ডাবিং হ'ব নেকি ন। যিহেতু শ্বৰ্ট ফিল্মখন কৰি লোৱা হৈছিলে, এতিয়া মানে আজি ডাবিং যদি কমপ্লিট কৰি দিয়া হ'ব। আৰু এতিয়া সোনকালে ৰিলিজ হ'ব, আৰু ডিচেম্বৰতে ৰিলিজ হ'ব চাগে ন কাকু? আৰু লাষ্টলৈ ন, আৰু ডিচেম্বৰ লাষ্টলৈ মানে ধৰি লওক ৰিলিজ দিব। চাই ভাল পাব আপোনালোকে, চাব। আৰু কি বুলি ক'ম, বাকীটো খুলেই ভাগৰ লাগিছে। ভিডিঅ'টো চাই থাকক, ডাবিং ক'ত দিবলৈ যাম আৰু কি হয় চাই থাকক। আমি ডাবিং দিব আহিছোঁ নেকি? আমাৰ এইফালেহে নেকি? এতিয়া আমাৰ শ্বৰ্ট ফিল্ম এখন যে হৈ গৈছিলে, আজি মানে আমাৰ ডাবিং দি চেছ হৈ যাব নেকি? চব মানে ৰাস্তা খেলি মেলি কৰি থাকে আপুনি দেউ ধেৎ। আৰু ব'লক ইয়াৰ ভিতৰলৈ সোমাই আহিছোঁ ডাবিং চেণ্টাৰত। ব'লক। কাকু একদম স্পীকাৰ লগাই লৈ গান এটা গা। ফিনিছ কৰি দিওঁ নেকি ইয়াক? ইয়াতে এতিয়া আমাৰ ডাবিঙৰ কাম চলি আছে, আৰু এইফালে চবেই ডাবিং দি আছে পুৰা। বাকীও ডাবিং দিব এতিয়া ন। কাম চলি আছে, কাকোৰ পৰা ফিনিছ হৈ গ'ল। ইয়াৰ পুৰা চুপ-চাপ চাই আছে, ৰ'জো চুপ-চাপ চাই আছে, এটা কাম কৰি আছে। বাকী গান গাবি আৰু এতিয়া ষ্টাৰ্ট কৰ। আৰু আমাৰ ইয়াত ডাবিং পুৰা কাকু পাখি ডাবিং চেছ হৈ গ'ল, আৰু ইয়াতে আমাৰ দাদা পুৰা ছেটআপ মানে বন্ধ কৰিলে। কেনেকুৱা চলিছে? কামটো ভালেই হৈছে এতিয়ালৈকে। আৰু আমাৰ শ্বৰ্ট ফিল্মখন কেনেকুৱা, আপুনি কি ভাবে, কি ক'ব অকণমান? নাই, শ্বৰ্ট ফিল্মখন ভাল হ'বগৈ আল্টিমেটলি। এতিয়া
কামটোতো একোৱে হোৱা নাই মই ষ্টাৰ্ট কৰিছোহে কষ্ট হৈছে ন আপোনাৰ কষ্ট মানে ৰাতি 12টা বজাই দিছে হওক দিয়ক আৰু এই মানে নেৰা নেপেৰাকে ধৰিছে পুৰা সোনকালে হ'বলৈ কাৰণে ন আহক আমাক লাগে সোনকালে কি কয় দেউ সোনকালে লাগেতো সেইটোৱে মইতো পাৰিলে আজিয়ে চব কৰাই লৈ যোৱাত ধান্দাত আছিলে কিন্তু ইমান বেলেগো কাম আছে মানুহক দিব নাপায় না বেলেগ কামো আছে নহয় নে নহয় বেলেগ কামো আছে তো ব'লক আমি এতিয়া যাব লাগে ব'লক যাওঁ যাব লাগে বোলে এই কিবা কিবা বনাই থৈছিলে বোলে তাকে 1 2 3 কওঁ আকৌ অঁ 1 2 3 আৰু এতিয়া চৌবিকতা ঘৰ পাই গ'লহি একদম পুৰা এডিটিঙৰ পৰা আহি একদম পুৰা পাই গ'লহি কি হ'ল টোপনি লাগিছে আৰু ইয়াৰ চৌবিকৰ পেটে পুৰা কৰক কৰক মাতি আছে একদম হা নিগনি ঘূৰি আছে এইফালে ৰজে মন চন মাৰি আছে কিয় চবেই টোপনি ধৰিছে আৰু এইফালে একদম পুৰা বাঘে চেলেকাই পুৰা একদম বন ঐ তই কি কৰি আছিলি শুই আছিলো হা শুই আছিলি তই ইমান সোনকালে খুলি যা আজি কিয় 10টাই বজা নাই এতিয়া 10টা বজা নাই এতিয়া কেইটা বাজিল বাৰু 10টা বজা নাই কেইটা বাজিল বাৰু এতিয়া 12টা মান বাজিলে আৰু এতিয়া খাদ্য কি আছে খাবলৈ খাদ্যই আগেছে হা ঐ দালি কিন্তু মাংস মছলা দেখিছ আকৌ খালি দালি হয় এয়া পুৰা একদম পুৰা গাহৰি কোনে আনিলে তই আনিলি নেকি না আৰু এতিয়া পুৰা একদম গাহৰি বনাইছে ন খাবলৈ পইচা শুই আছিলি পুৰা টোপনি টোপনি জালৰ গলা লাগি আছে কথাই ক'ব পৰা নাই এই কৰ্দৈ দুটা আনিব দিছিলো আনিলি নে বাৰু নাপালি পিছে হ'ব দে আৰু এতিয়া খাবলৈ বহুত ধুনীয়াকৈ বনাই দিছে একদম ভাত দিছে সেইফালে একে দেউৱে ডাঙৰ চৰিয়াটোত গাহৰি মাংস লৈ আছে মোক নিদিলে দেখিলে আপুনি কি বনালে মোক নিদিলে যে ইহঁতে আপুনি মোক নিদিলে ইহঁতে লৈ ল'লে গোটেই চৰিয়াটো আপুনি দালি ভাত বুলি যে মোক কৈছিলে আপুনি যে মোক ক'লে দালি ভাত বুলি সেইকাৰণে মই খালী চৰিয়াটো দেখিলোঁ আৰু যেতিয়া খালী চৰিয়াত দেখিলোঁ সিহঁতে নিদিলে এতিয়া চপাই দিছে ৰ'ব আৰু দিয়ক অকণমান লৈ লওঁ খাব লাগে কাকো তাতো নাখাওঁ গেছে আছে হা দিয়ক খাওঁ এয়া চাওক গাহৰিয়ে গাহৰি অলপ লৈ দিওঁ খাই দিওঁ আৰু ভিডিঅ'টো চাব আৰু